সুপ্ৰভাত বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ জনাব। আৰু মোৰ ভিডিঅ'টো আজি এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এতিয়া বাজিলে ৰাতিপুৱা 7:30মান বাজিলে চাগে। আৰু পূজা পানী কৰি পূজা পানী কৰাৰ পিছত এয়া দেখিছে মই লৈছোঁ পাতে গজাৰ পাতৰ ৰস খাবলৈ। মানে মোৰ অকণমান পেটৰ বিষ হৈ আছে, মানে কেতিয়াবা হয় আৰু তো এইকেইদিনো মানে হৈ আছে। সেইকাৰণে মানে মই ভয়তে পাতে গজাৰ ৰস খাবলৈ আৰম্ভ কৰিছোঁ। এসপ্তাহমান হ'ল, কাৰণ পেটৰ বিষ হ'লে মানে পাথৰ হোৱা ভয় থাকে। আজিকালি যিহেতু এইবিলাক বেমাৰ জ্বৰ নিচিনা হৈ গৈছে, চবৰে হয়, ঘৰে চবৰে হয়। আৰু সেইকাৰণে মই মানে ভয়তে পাতে গজাৰ পাতৰ ৰস খাবলৈ আৰম্ভ কৰিছোঁ। শুনিছোঁ আৰু পাতে গজাৰ পাতৰ ৰস খালে বোলে পাথৰ যদি সৰু থাকে গুচে বুলি কয়। সেইকাৰণে মানে ময়ো খাবলৈ আৰম্ভ কৰিছোঁ। এসপ্তাহমান হ'ল খোৱা। আৰু আপোনালোকে শুনিছে জনাব, শুনিছে মানে খায় নে নাখায় জনাব পেটৰ বিষ হ'লে। মই কিন্তু খাওঁ। ভয়তে মানে কি খাম কি নাখাম চব এনেকৈ থাকোঁ। আৰু এতিয়া এইখিনি ৰসখিনি উলিয়াই লৈ পিছত খাই ল'ম। এয়া দেখি ৰসখিনি উলিয়াই লৈ ধুনীয়াকৈ এতিয়া মই খাম। খাই লৈ মানে এতিয়া অকণমান পিছত মই বনাব দিলোঁ চাহ। আৰু এয়া দেখিছে চাহ মোৰ উতলি আহিলে। এতিয়া ৰাতিপুৱা গৰম চাহ খাই কাম বন কৰিম। আৰু কাম বন কৰি বেটি স্কুলত থ'ব যাব লাগিব, যিহেতু তাৰ খানা বনাব আছে। আজি তাইক খিচিৰি বনাই খুৱাম, কিন্তু সেইটো আৰু নেদেখুৱালোঁ। আৰু এয়া তাক স্কুলত থ'বলৈ আহিলোঁ। আৰু স্কুলত আহি দেখিছেন তাই মানে টিফিনত কেক আনিছে, বাউলী কেক আনিছে। কিন্তু তাৰ আগৰ দাঁতকেইটা নাই, আগৰ দাঁত দুটা নাই। সেইকাৰণে মানে তাই পেকেটটো ফালিবই পৰা নাছিলে। মোৰ হাঁহি উঠিছিলে, সেইকাৰণে ভিডিঅ'টো কৰি দিলোঁ। আৰু এয়া দেখিছে মই ফালি দিয়াৰ পিছতহে তাই মানে টিফিনত কেকটো ভৰালে। সেইকাৰণে মানে ভিডিঅ'টো কৰি থ'লোঁ, যিহেতু তাৰ আগৰ দাঁতকেইডাল মানে এতিয়াও গজা নাই। সেইকাৰণে নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। মোৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে লাষ্টলৈকে চাই যাব। আৰু যদি চেনেলটো নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু সোনকালে মোৰ ফেমিলিত জইন হৈ ল'ব। তো চাই থাকিব লাষ্টলৈকে। আৰু দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰি থাকিম। আৰু এতিয়া চাই থাকিব লাষ্টলৈকে। এতিয়া বাজিলে 11টামান আৰু আমি এতিয়া খাম চাহ। আৰু ঠাণ্ডাৰ বতৰ যিহেতু কেইবাৰ যে দিনটোত চাহ খোৱা হয় সেইটো আমি নিজে নাজানো। আৰু আপোনালোকে খায় নে নাখায় জনাব। ঠাণ্ডাৰ বতৰত মানে কেইবাৰ যে হয়, আমাৰ এতিয়া এইবাৰ ধৰি দুবাৰেই হ'ব। আৰু দিনটোতো তেনেকেই আছে, কেইবাৰ হ'ব নাজানো। কেতিয়াবাতো 5বাৰো খাওঁ। মানে চাহ খোৱাটো বেয়া জানো, চাহ খোৱাৰ কাৰণে গালিও বহুত খাওঁ, তথাপিও মানে চাহ খোৱা নেৰোঁ। যিহেতু চাহৰ প্ৰতি লোভ আমাৰ বেলেগ, আৰু সেইকাৰণে মানে চাহ খোৱা নেৰোঁ। আৰু চাহ খোৱাৰ কাৰণে পেটৰো বিষ হয়, গেছ হয়। আৰু ৰাতিপুৱা পাতে গজাৰ পাতৰ ৰস খাওঁ, আপোনালোকেতো দেখিলে। তথাপিও মানে চাহ খাব নেৰোঁ। আৰু এতিয়া চাহ খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। দুপৰীয়াৰ কাৰণে বনাই আছোঁ খানা। আৰু দেখিছে এতিয়া মই ভাজি আছোঁ পিঁয়াজ। আজি মানে এটা বেলেগ ৰেচিপি বনাম, যিহেতু দাইলটো সদায় খাই থাকোঁ। আজি দাইল আৰু কণীৰ এটা ধুনীয়া ৰেচিপি বনাম, খাবলৈও বহুত টেষ্ট হয়। আৰু আপোনালোকে খাইছে নে নাই খাই জনাব। আৰু মই কিন্তু প্ৰায় খাওঁ এনেকৈ বনাই, কাৰণ দাইল মানে ডেইলি খাবলৈ ভাল নালাগে। সেইকাৰণে মানে এনেকৈ বনাই খালে ভাল লাগে। আৰু এতিয়া দেখিছে মই পিঁয়াজখিনি ভাজি আদা নহৰু পেষ্ট কৰি থৈছিলোঁ, সেইখিনিও ভাজি ল'লোঁ। আৰু ইয়াতে এটা বিলাহীও মই পেষ্ট কৰি থৈছিলোঁ, সেইখিনিও ইয়াতে দি দিলোঁ। আৰু ইয়াৰ লগতে মই দিম জিৰা গুড়ি আৰু জলকীয়া গুড়ি। এইখিনি দি মই ভালকৈ ভাজি ল'ম। আৰু মই কৰি থৈছোঁ দাইল মানে অলপমান পানী দি সেইখিনি দাইলখিনি বইল কৰি থৈছোঁ, মানে জোল কৰা নাই। আৰু এইখিনি এতিয়া ভাজি লৈছোঁ। ভজাৰ পিছত এইখিনি ভালকৈ ভাজি লৈ তাৰপিছত দি দিম ইয়াতে দাইলখিনি। আৰু দেখিছে এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লৈ ল'লোঁ। এতিয়া দাইলখিনি দি দিছোঁ। আৰু দাইলৰ লগতে মই এটা মানে ভাজি থৈছিলোঁ কণী, আৰু কণীটোও দি দিম। এতিয়া মই দি দিম কণীখিনি। আৰু কণীখিনি দি অকণমান মানে উতলাই, আৰু তাৰপিছত ধনিয়া পাত দি ৰেডি
ৰেচিপি। আৰু এনেকৈ খাই কোনে কোনে ভাল পায় জনাব। মইতো এনেকৈ খাই বহুতেই ভাল পাওঁ। দাইল খোৱাতকৈ দাইলৰ এনেকৈ কণী আৰু দাইলৰ এটা ৰেচিপি বনাই খালে বহুতেই ভাল লাগে। এতিয়া ভাজি আছোঁ মই বন্ধাকবিৰ বৰা আৰু দাইল দিয়ে আজি ভাত খাম আৰু বেলেগ নবনাওঁ, মানে বনাব ইচ্ছা নাযায়। 2জন মানুহে কাৰণে আৰু ইমান বনাম। বেটিটো ইমান এটা বেলেগ একো নাখায়, দাইল অকল খাব, তাই দাইল আৰু কণীয়ে খাব, বেলেগ নাখাব। সেইকাৰণে মানে মোৰ কাৰণে এয়া বনালোঁ আৰু এইখিনি দি আজি দুপৰীয়া খানা হৈ যাব। সেই এভৰিৱান, এতিয়া বাজিলে 1টা পাৰ হ'লে আৰু এতিয়া আমি স্কুলৰ পৰা আহিলোঁ, মানে বেটিক লৈ আহিলোঁ। আহি এতিয়া ভাত পানী খাম আৰু। তো আজিৰ দিনটো মানে একেবাৰে ঠাণ্ডা, আজি একেবাৰে ৰ'দ নাই। কালি ইমানখিনি সময়ত ৰ'দ ওলাইছিলে, কিন্তু আজি একেবাৰে ওলোৱা নাই। আজি ঠাণ্ডা বহুতেই হৈ আছে। আৰু এতিয়া ভাত পানী খাই বৈ আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে আমাৰ বেটি আহি হাত ভৰি ধুই আছে বুঢ়া চাবোনে দি, যিহেতু ভাত খাব সেইকাৰণে। এইটো এটা ভাল অভ্যাস হয়, মানে আহিয়ে ল'ৰা ছোৱালীক এনেকৈ হাত ভৰি ধুব দিব লাগে, মানে চাবোনে দি আৰু। তো এইফালে দেখিছে আমি ল'লোঁ ভাত বাঢ়ি, মানে আমি এতিয়া ভাত বাঢ়ি ল'লোঁ। আজি বিশেষ একো বনোৱা নাই, ঠাণ্ডা কৰি একে বনাবৰ মন নগ'ল। আৰু এইফালে বনাইছোঁ তৰকা, আপোনালোকেতো দেখিয়ে গৈছে। আৰু এইফালে বন্ধাকবিৰ বৰা। এইখিনি দি আজি খানাটো খাই লওঁ দুপৰীয়াৰ। এতিয়া চাৰে 4:30মান বাজিলে, 4:30-5টামান বাজিলে। এতিয়া আমি মানে পূৰা জুই পুৱাই আছোঁ, বহুতে ঠাণ্ডা যিহেতু। আৰু জুইৰ লগতে দেখিছে চাহ আৰু বৰা খাই আছোঁ, মানে সন্ধিয়াৰ চাহ এতিয়াই খাইছোঁ। ঠাণ্ডাৰ কাৰণে মানে একেবাৰে থাকিব পৰা নাই। আৰু বেলি দেখিছে, বেলিটো ওলোৱাই নাই আজি, দিনটো মানে একেবাৰে ডাৱৰীয়া হৈ আছিলে। তো দেখিছে চাহ খাই লওঁ আমি। গুড ইভিনিং এভৰিৱান। এতিয়া বাজিলে সন্ধিয়া, কেতিয়া বাজিলে চাওঁ ৰ, এতিয়া বাজিলে 6টা। আৰু আমি এতিয়া মানে বেটি আৰু মই কিতাপ পঢ়ি আছোঁ, মানে বেটিৰ হোমৱৰ্ক কৰি দি আছোঁ। আৰু আজি ঠাণ্ডা বহুত নহয়, সেইকাৰণে মানে পূৰা ব্লেংকেটখন লৈ পঢ়ি আছোঁ আৰু তাৰ হোমৱৰ্কখিনি কৰি দিছোঁ। আৰু আজি ভিডিঅ'টো বেছি ইমান এটা বনোৱা নহ'ল, আৰু মানে কি হ'ল, ঠাণ্ডাৰ কাৰণে ইমান ভিডিঅ' নবনালোৱে, কাম নকৰিলোঁ, মানে ইমান এটা কাম নহ'ল আৰু কি দেখুৱাম। তো সেইকাৰণে দেখুওৱা নহ'ল, আৰু দীঘলো নহ'ল ভিডিঅ'টো। সৰু এটা ভিডিঅ' দিলোঁ আৰু আজি। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো নতুন আহিলে ছাবস্ক্ৰাইব কৰি দিব। তো ধন্যবাদ আৰু ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে।